यस एक बात पूछूं तुमसे हाँ पूछो ना। जो तुमसे प्यार करता है तुम मुझसे क्या एक्सपेक्ट करते हो रोना। क्या कहा हाँ रोना। हम दूसरों के लिए हंसने की गुस्सा होने की एक्टिंग कर सकते हैं लेकिन रोने की एक्टिंग नहीं कर सकते। अगर कोई हमारे लिए रो रहा है तो दुनिया में सबसे ज्यादा बस हमसे ही प्यार करता है। क्या कभी तुम किसी के लिए रोए हो अभी तक मौका ही नहीं मिला। डोंट वरी बहुत जल्द मौका मिल जाएगा শুন না অ ক তো কথা এটা সুধো অ দাও তই যাক ভাল পাও তই তাৰ পৰা কি আশা কৰ কোন দা কি অ মই ভাবো মোক পাবৰ বাবে যিজনীয়ে কান্দিব তাই পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি ভাল মোকে পাব। ও মানে তোৰ কাৰণে মই কান্দিব লাগিব তোৰ লগত বিয়া হ'বলৈ হ'লে মই কান্দি দেখাব লাগিব কাৰণ মই তোক সেই মৰম দেখুৱাব লাগিব আৰু সেই মৰম দেখুৱাবলৈ গোটেই জীৱনটো তোৰ আগত কান্দিব লাগিব। আৰে সেইটো কোৱা মোৰ মতলব নাছিলে। তই আগতকে বহুত চেঞ্জ হলি তই অলপটো বাদ দে তই সপোনতো ভাবিব নালাগে যে তোৰ কাৰণে মই কান্দিম তোৰ নিচিনা কিমান ল'ৰা মাৰ্কেটত এনে পৰি আছে। হেল্ল' বিশাল তুমি মোক সেইদিনাখন প্ৰপ'জ কৰিছিলা নহয় আই লাভ ইউ টু দে মই চাৰিআলিত ৰখি আছো তুমি সোনকালে আহা। मेरे तो एल लग गए मेरे तो एल लग गए সো গাইজ ভিডিও কেনেকৈ লাগিলে কমেণ্ট কৰক আপোনালোকৰ বাবে বনাইছোঁ। সো ভিডিও কেনে পালে আপোনালোকে কমেণ্ট কৰক এটা লাইক কৰক। সো চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰক আৰু আপোনাৰ যদি আপোনালোকৰো যদি এনেকৈ ডাইলগবিলাক চাউথৰ আপোনাৰ বলিউডৰ ডাইলগবিলাক যদি আপোনাৰ ৰিয়েল লাইফত নাখাতে তো ভিডিঅ'টো শ্বেয়াৰ কৰক শ্বেয়াৰ। সো নতুন ভিডিঅ' আহি আছে নটিফিকেশ্যন বেল অন কৰি থ'ব। সো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰক। থেংক ইউ।